Hey guys, my name is Ankrit Singh and welcome back to more YouTube channel. এতিয়া বাজিল 10:02 হল আৰু আমি যাব লাগিব 11:30 বজাত তো এতিয়া যাওঁ আগতে তো প্ৰথমতে বলক তাৰ পিছত কৈ আছো ক'ত যে গৈ আছো আমি তো আগতে বলক তো মই এতিয়া গৈ আছো তো মোৰ লগত মোৰ এজন বন্ধু যাব মানে এজন নহয় ভালে কেইজনে যাব ইয়াৰ পৰা এজন যাব আমাৰ ঘৰৰ ওচৰতে হয় নিতু তেওঁৰ লগৰ ঘৰ আহি পালোহি তো আমি ক'ত গৈ আছো কিয় গৈ আছো কি কাৰণত গৈ আছো তো সকলো কম অকমান ধৈৰ্য ৰাখক তো আমি এতিয়া গৈ আছো নিতুক মাতি লওঁ প্ৰথমতে তেওঁলোকৰ ঘৰ আহি পালোহি আৰু এতিয়া মানে আৰু তো এতিয়া বা উঠিছে না উঠাই নাই নিতু 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 ঐ বল দেৰি হৈছে কি কৰি আছা বল দেৰি হৈছে এই যাব লাগে মোক ফোনে কৰিছিলোঁ বিজদাই চ বল বল এতিয়া ৰেডি হ মই ইয়াতে ৰখি আছোঁ ঠিক আছে আমি এতিয়া ওলালোঁ আৰু মোৰ লগত ওলাইছে নিতু তো আমি আৰু কেইজনমান যাব ইয়াতে ঘৰত যাওঁ আৰু মোৰ এজন মানে বন্ধু তেওঁ বা ঘৰত আছে না নাই ফোনটো ৰিচিভ কৰা নাই মই ফোন কৰিছিলোঁ তো এতিয়া গৈ আছোঁ ক'ত গৈ আছোঁ অলপ টাইম ৱেইট কৰক নেকি এই মোক 10:30 টাইম দিছিল এতিয়া 11:10 হ'ল ইমান নেকি ৰখি থাকিব নোৱাৰে নহয় টাইমটো কিয় দেই যদি নাহে তো আমি বহুত টাইম ৰখি এতিয়া অমিত দা ওলাল মানে বহুত টাইম ৰখিলোঁ অমিত দাৰ কাৰণে এই অমিত দা বহুত টাইম ৰখিলোঁ দেই বহুত টাইম তো আমি এতিয়া যাওঁ বহুত টাইম আধা ঘণ্টামান ৰখিলোঁ অমিত দাৰ কাৰণে তো এতিয়া মানে শ্বুটিংটো কি হয় আৰু এতিয়া অমিত দা আমাৰ নাটকখনত আছে শ্বুটিঙত মানে মেইন কি ভিলন না হিৰ' আছিল হিৰ'ত আছে হিৰ'ৰ পাৰ্টত তো এতিয়া বলক নেকি আৰু মোৰ এইখন কেটিএমখন লৈ যাম এতিয়া বলক আংক্ৰিত সিং মানে বহুত কষ্ট কৰি আছে ইউটিউব চেনেলটো গ্ৰথ কৰাৰ কাৰণে এতিয়ালৈকে মানে সফল হ'ব পৰা নাই ছাবস্ক্ৰাইব কৰিব খাদ্য তাৰ শাল মইনা দেখা পাব আপুনি ছাবস্ক্ৰাইব কৰিলে এতিয়া আমি গাঁৱৰ ৰাস্তাৰে মাজে মাজে গৈ আছোঁ এই অমিত দা আৰু নিতু মোক এৰি মানে আগুৱাই গ'ল এইটো আহি আছে তো এতিয়া আমি ফাৰ্মত আহি উপস্থিত হৈছোঁ এয়া মোৰ লগত আছে মেইন ভিলেন এয়া হৈছে আংক্ৰিত সিং তো আমি শ্বুটিং লোকেশ্যনত এতিয়া আহি পালোহি জাষ্ট তাৰমানে যোৱাকালি আমাৰ যি শ্বুটিং আছিল মই ব্লগ বনাব নোৱাৰিলোঁ কাৰণ মানে ময়ো আছোঁ অভিনয়ত তো ফাৰ্ষ্ট শ্বুটিং আজি নেক্সট ডে ভাবিছোঁ কিছুমান মানে মোৰ আজি বেছি শ্বুটিং নাই অকণমান আছে 2-এটা চিন আছে আজি সেইকাৰণে ভাবিছোঁ ব্লগ এটা বনাই দিওঁ তো ইয়াতে ব্লগ বনাম আমাৰ শ্বুটিং লোকেশ্যন এইখিনিতে আমি শ্বুটিং কৰিছিলোঁ তো মোৰ এজন লগে ভিডিঅ' এটা বনাইছে ব্লগ বনাইছে তো ডিছক্ৰিপশ্যনৰ লিংকটো আছে মনোজ দাস ব্লগ আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰক আৰু লগতে মোৰো চেনেলটো ছাবস্ক্ৰাইব কৰক বেল আইকনটো প্ৰেছ কৰি দিয়ক তো এই লোকেশ্যন আৰু সেইফালে যাব লগা আছে তাত গৈ মোৰ 2-এটা চিন আছে 2-এটা চিন কৰিম তো মোৰ মানে কেইজনমান আহিছে বন্ধু তো আৰু কেইজনমান আহিব লগা আছে আৰু বহুত আছিল কিন্তু তেওঁলোক সেইসকলৰ শ্বুটিং হৈ গৈছে তো এওঁলোকৰ শ্বুটিং আছে আমি গোটেইবিলাক মিলি মোৰ বেছি চিন নাই আজি 2-এটা চিন আছে তো অতি সোনকালে এটা আহিব ভিডিঅ'টো মোৰ চেনেলত নাহে বাৰু এটা নতুন চেনেল তো এতিয়া শ্বুটিং আৰম্ভ হ'ব আজি অকণমান দেৰি হ'ল তো সেই বন্ধুসকল আহি আছে তো এয়া অমিতা কেনে লাগিছে ইয়াত আহি মানে খুবেই ভাল লাগিছে খুব ঠাণ্ডা পৰিৱেশ ইয়াত মানে বহুত গাছ গছনি আছে চাব পাৰে নুনতলা ফাৰ্ম হয় মানে দেখাইছোঁ তো ভাল লাগিছে বহুত এনজয় কৰিলোঁ বহুত আমি এনজয় কৰি আছোঁ আৰু আমাৰ নাটকখন আহি আছে কামিং চুন তো ছাবস্ক্ৰাইব কৰিব সকলোৱে চেনেলটো ডিছক্ৰিপশ্যনৰ লিংকটো থাকি যাব তো অমিতা আৰু কিবা ক'ব লগা আছে ক'ব লগা নাই মই এতিয়া মানে পিন্ধি আছোঁ আমাৰ নাটকখনৰ মানে হিৰ' হয় তো হিৰ' হয় এতিয়া মোৰ লগত আছে এতিয়া মনোজ দাস ব্লগৰ মনোজ তো কেনেকুৱা লাগিছে ভাই ভাল লাগিছে আজি ইয়াতে আহি গোটেইকেইটা লগ পাইছোঁ তো আংক্ৰিত দাস চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰো এটা চেনেল আছে চেনেলটো দিছোঁ এয়া দি দিছোঁ তো ভাল লাগিছে বহুত ধুনীয়া ঠাই বহুত ভাল লাগিছে আৰু মনোজ দাসেও এটা ব্লগ বনাইছে ব্লগটো বহুত ভিউ পাইছোঁ আমি ভাল লাগিছে মৰম কৰিছে সকলোৱে আৰু মৰম দি থাকক যিটো ভিডিঅ' শ্বুটিং হ'ব এইটো ভিডিঅ' সোনকালে আহি আছে বৰনগৰ এণ্টাৰটেইনমেণ্ট নামৰ এটা চেনেলটো মই লিংকটো দি দিম তলত মানে খুলিব অতি শীঘ্ৰে আহি আছে যি হৈছে নেক্সট ডে তো মইতো সেইবাৰ ক'লোৱেই যে ভিডিঅ' বনাব নোৱাৰিলোঁ আজি অলপ মানে কম চিন আছে মোৰ সেইবাবে ব্লগটো বনাই দিলোঁ তো
ভাল লাগিছে মনত আপোনাক লগ কৰি ভাল লাগিছে আৰু ঠাইখিনিও আৰু আমি এইখিনি যে আছোঁ কি বুলি কয় এইখিনি নুনতোলা এইখন ফাৰ্ম হয় নুনতোলা ফাৰ্ম তো বহুত ডাঙৰ হয় তো আৰু যাম তাত লগত আছে আমাৰ নাটকখনৰ কেমেৰামেন ডাইৰেক্টৰ প্ৰডিউচাৰ সকলো বুলি ক'ব পাৰে অভিজিত দা কেনে প্ৰথমবাৰ আহিছোঁ ভিডিঅ' কৰিবলৈ ভালেই লাগিছে নমস্কাৰ কৰি আহিছা এই কওকচোন কোৱা অলপ কওক চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন চেনেল আহি আছে কৈছোঁ বাৰে বাৰে কৈ আছোঁ বাৰে বাৰে কৈ থাকিলে ভাল নালাগে তো অভিজিত দা কেনে লাগিছে মানে ফিলিংছটো উৎসাহটো আৰু অলপ ফিলিংছ হৈছে মানে উৎসাহটো বহুত হৈছে মানে এক্সাইটেড হৈ আছোঁ ফাৰ্ষ্ট আহি আছে অভিজিত দাৰ এখন নাটক যিখন অভিজিত দাই মানে ডিৰেক্টৰ প্ৰডিউচাৰ কেমেৰামেন সকলো আৰু উদয় আছে উদয়ো আছে কিন্তু এতিয়া অহা নাই বহুত আছে পিছফালে আছে দূৰত আছে বহুত এতিয়া জংঘলৰ মাজত সোমাইছোঁ আমাক বাঘে খায় না কিয়ে খাই গম নাপাওঁ কিন্তু শ্বুটিঙৰ কাৰণে গৈ আছোঁ এইখন হৈছে ফাৰাম আমাৰ সৰহবোৰ এইখিনি কি বুলি কয় নুনতোলা ফাৰাম এইটো হৈছে মেইন ভিলেজ এতিয়া শ্বুটিঙৰ সেই চলি আছে তো পূৰা ফাৰ্মখন বহুত ভাল লাগে আপোনালোকে এবাৰ আহি চাব ইয়াতে যদি অহা নাই আৰু ইয়াতে খাতি বনগৰীয়াৰো শ্বুটিং হৈছিল ইয়াতেই সেই ঠাইখিনি আপোনালোকক দেখুৱাই আছোঁ তো বলক নেকি আহি আছে আৰু আমাৰ লগত আছে উদয় দা যিখন মানে নাটকখন লিখিছে তো উদয় দা কেনেকুৱা লাগিছে ফিলিংছটো কেনে ইয়াত আহিছে বিৰাট ভাল লাগিছে প্ৰথমবাৰলৈ ফিল্ম কৰিবলৈ মানে এখন শ্বৰ্ট ফিল্ম অসমীয়া শ্বৰ্ট ফিল্ম কৰিব গৈ আছে তো চাব আপুনি দাদাও চাব দাদাও ভাল এক্টিঙে কৰিছে দিয়ক মানে আছে এটা দুটা চিনত তো আমি এতিয়া আহি পাইছোঁ খাতি বনগৰীয়া যিখন মানে খাটাৰ নাক নাকি এখন 15 আগষ্টত এখন আছিল নহয় নাটক তো সেইখনৰ শ্বুটিং য'ত হৈছিল সেইখিনি আমি জেগাত আহিছোঁ এইখিনিয়ে জেগা আছিল সেইখিনি য'ত খাতি বনগৰীয়া শ্বুটিং হৈছিল কৰি ইয়াত বহিলোঁ আৰু এতিয়া বাজিল 2:08 হ'ল তো এতিয়া ঘৰত যাম আৰু শ্বুটিং কৰি ভাগৰ লাগি গ'ল বহুত শ্বুটিং কৰিলোঁ ইয়াতে ৰখি আছে খাব একো পোৱা নাই পানীও বিয়া লাগি আছে তো এতিয়া যাম আৰু আমাৰ এতিয়া শ্বুটিং কমপ্লিট হ'ল শ্বুটিং কৰিলোঁ কি বা হ'ল কিবা নহ'ল ভিডিঅ'টো অতি সোনকালে আহিব ইউটিউব চেনেলৰ লিংকটো দি দিছোঁ তলত গৈ ছাবস্ক্ৰাইব কৰি থওক তেতিয়াহে আপোনালোকে মানে পাব ভিডিঅ'টো দিলে তো আমি এতিয়া ওলালোঁ যাব সেইবিলাক আগুৱালে মোক এৰি মানে ভাগৰ লাগি গৈছে বহুত শ্বুটিং কৰিলোঁ কেনেকুৱা বা হ'ল আশা কৰিছোঁ আপোনালোকে মৰম দিব আৰু এই ব্লগটোতো আপোনালোকে বহুত মৰম দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব এটা কমেণ্ট কৰিব ভাল কমেণ্ট এটা দিব যাতে মই আৰু মটিভেশ্যন পাওঁ উৎসাহ পাওঁ শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত আৰু যাতে আগুৱাই যাব পাৰোঁ আশীৰ্বাদ কৰিব তো এতিয়া ভিডিঅ'টো আজিলৈকে এইখিনি আছিল ভিডিঅ'টো বাই বাই